নমস্কাৰ, মই জ্যোতিপুৰে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে। আজি মই বনাবলৈ লৈছোঁ ভেদাইলতাৰ সৈতে মাছ। তাৰ বাবে মই ভেদাইলতা এখিনি ছিঙি এনেকৈ ধুই লৈছোঁ। তাৰপিছত মাছ এইখিনি আৰু এইখিনি হৈছে পিঁয়াজ, নহৰু, আদাৰ পেষ্ট, জলকীয়া সকলোখিনি পেষ্ট বনাই লৈছোঁ। আৰু এইখিনি মাছ মই খুব সুন্দৰকৈ কাটি লৈছোঁ আৰু এইপিনে ভেদাইলতা ধুনীয়াকৈ ধুই লৈছোঁ। এতিয়া মই আপোনালোকক কেনেদৰে বনাওঁ সুন্দৰকৈ আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। ভেদাইলতাখিনি এনেদৰে মই পেষ্ট বনাই লৈছোঁ মিক্সিত দি। আৰু এতিয়া মই ইয়াতে পানী অকণমান দি ভেদাইলতাখিনি যিখিনি ৰস সেইখিনি চেপি উলিয়াই ল'ম। আৰু এতিয়া মই ভেদাইলতাখিনিত পানী অকণমান দি এনেদৰে চেপি ৰসখিনি উলিয়াই লৈছোঁ। এতিয়া ৰসখিনি খুব সুন্দৰকৈ উলিয়াই লৈ মই মাছৰ লগত খুব সুন্দৰকৈ ৰান্ধিম, আপোনালোকে চাই থাকিব। আৰু ভেদাইলতা আৰু মাছৰ লগত খাই খুব বেছি ভাল লাগে। কিন্তু ইয়াৰ মই হিতাখিনি নাখাওঁ, অকল ৰসখিনিহে দিম চব্জিত, কাৰণ আমাৰ ল'ৰাহঁতে নাখায়। আৰু এনেদৰে বনাম। আৰু তাৰ পাছত এয়া নিমখ আৰু হালধি অকণমান দি এনেদৰে মাছখিনি অকণমান সময় মাছখিনিত সানি ল'ম, মানে মেৰিনেট কৰি ল'ম মাছটো অলপ দেৰি। তাৰপিছত তেলত ফ্ৰাই কৰিম আৰু তাৰ পাছৰ প্ৰচেছখিনি আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। তাৰ পাছত এয়া মই কেৰাহী এখন পাতি এনেদৰে তেল অলপ গৰম কৰি লৈছোঁ। গৰম কৰি লোৱা তেলখিনিত মই এনেদৰে মাছ দি দিছোঁ আৰু মাছখিনি দি খুব সুন্দৰকৈ ফ্ৰাই কৰি ল'ম। এতিয়া মোৰ মাছখিনি এয়া সিজি গৈছে ধুনীয়াকৈ, আৰু এইখিনি মই এতিয়া কাঢ়ি ল'ম। আৰু এই তেলখিনিতে মই এতিয়া আদা নহৰু পেষ্টখিনি দি বাকী যিখিনি আমি ভেদাইলতাৰ ৰস বনাই থৈছিলোঁ সেইখিনি দি খুব সুন্দৰকৈ বনাম, আপোনালোকে চাই থাকিব। এতিয়া এয়া আদা নহৰুৰ পেষ্টখিনি মই সেই তেলখিনিতে দি দিছোঁ। আৰু এতিয়া এইখিনি অকণমান সময় ৰঙচুৱা হোৱাকৈ ভাজিম, মানে কেঁচা কেঁচা ভাৱটো যোৱালৈকে। আৰু ইয়াত মই এতিয়া মাছখিনি দি দিম। তাৰপিছত মই অকণমান গৰম মছলা আৰু ধনিয়া পাউডাৰ দিম। আৰু বেছি মছলা মই নিদিওঁ, মিট মছলা কিবা ফিছ মছলা মই একো নিদিওঁ, মাত্ৰ আদা নহৰু জলকীয়া আৰু ধনিয়া পাউডাৰ অকণমান আৰু গৰম মছলা অকণমান, সিমানখিনিয়ে দিম। আপোনালোকে কোনে কোনে বেছি মছলা খাই ভাল পায় আপোনালোকে দিব বেছিকৈ, কিন্তু আমি অসমীয়া মানুহ যিহেতু আমি অকণমান মছলা কমকৈয়ে খাওঁ, গতিকে সেইকাৰণে মই সিমানেই দিছোঁ। লগতে অকণমান জিৰা পাউডাৰো দিছোঁ। আৰু ইয়াত মই আকৌ অকণমান নিমখ আৰু হালধি দি দিছোঁ, কাৰণ ভেদাইলতাৰ ৰসখিনি দিয়াৰ পাছত নিমখৰ পৰিমাণটো অকণমান কমিবও পাৰে। মাছখিনি ফ্ৰাই কৰোঁতে দিছিলোঁ, সেইকাৰণে বেছি দিয়া নাই, জোখত দিছোঁ। আৰু এইখিনি মই অকণমান সময় আকৌ লৰাই ইয়াতে মই দি দিম ধনিয়া আৰু জিৰা পাউডাৰ অকণমান আৰু গৰম মছলা অকণমান। আৰু এতিয়া মই ইয়াতে ঢালি দিম ভেদাইলতাৰ ৰসখিনি। আৰু এইখিনি ঢালি দিলেই অকল নহ'ব, ইয়াত পানী অকণমানো দিব লাগিব, কাৰণ এই ৰসখিনি ডাইৰেক্ট ঢালি দিয়াৰ পাছত পূৰা শুকাই যায় জল্দি আৰু ডাঠ হৈ পৰে। সেইকাৰণে মই ইয়াত অকণমান পানী দি দিছোঁ, যাতে শুকাই যোৱাৰ পিছত বস্তুটো মানে ধুনীয়া এটা জোখত ৰয়। আৰু আপোনালোকে দেখিছেনে, মানে বহুত ডাঠ এটা ৰং হৈ গৈছে, সেউজীয়া ৰং। আৰু এনেকুৱাই হয় ভেদাইলতাৰ ৰস, যিহেতু দি বনোৱা হৈছে, চব্জি কালাৰ এনেকুৱাই হয়, কিন্তু খাই সঁচাকৈ বহুত টেষ্টি লাগে, বহুত ভাল লাগে। আমি খাই একদম বহুত বেছি ভাল পালোঁ মানে। গতিকে আপোনালোকে, আৰু এইটো আমাৰ লোকেল মাছ, আমাৰ চালানী মাছ নহয়, ঘৰৰ পুখুৰীৰ মাছ, সেইকাৰণে হয়তো টেষ্টটো অলপ বেলেগ লাগিলে। আপোনালোকে কোনে কোনে নাখায় ভেদাইলতা বা খাইছেও, আপোনালোকে আকৌ এবাৰ এনেদৰে বনাই খাই চাব, বহুত বেছি ভাল লাগে। আৰু আমাৰ অসমীয়া জুতিৰ মাছৰ আৰু ভেদাইলতাৰ এটা বেলেগ সুকীয়া নাম আছে, গতিকে আপোনালোকে খাই চাব। আৰু এয়া আপোনালোকৰ লগত কথা পাতি পাতি মোৰ ভেদাইলতাৰ চব্জি হৈ গ'ল মাছৰ ৰাতি। আৰু এইখিনি মই এতিয়া পৰিৱেশন কৰিম, প্ৰায় হৈ গৈছে। ইয়াত দেখিছেনে, খুব সুন্দৰ হৈছে, দেখিবলৈও ভাল হৈছে, কিন্তু খাবলৈও বহুত ভাল হৈছিলে। আপোনালোকে দেখাতকৈ খোৱাটোতহে গুৰুত্ব দিব দেই, মানে দেখিবলৈ বেয়া হ'লেও চব্জিখিনি কিন্তু খাবলৈ বহুত ভাল লাগে।
ভেদাইলতা দি। আৰু এয়া মোৰ প্ৰায় হৈ গ'ল। এতিয়া বলক আপোনালোকক ছাৰ্ভ কৰি দেখুৱাওঁ। আৰু এয়া আমাৰ ভেদাইলতা আৰু মাছৰ চব্জি। এতিয়া মই বাতি এটাত আপোনালোকক উলিয়াই দেখুৱাইছোঁ। এয়া দেখিছেনে, কালাৰটো দেখি হয়তো গম পাইছে, বহুত টেষ্টি হৈছিলে খাবলৈ। আপোনালোকে এনেদৰে বেছি মা মছলা নিদিয়াকৈও এনেদৰে আপোনালোকে ঘৰতে খুব সুন্দৰকৈ ঘৰুৱা এটা তৃপ্তিৰে এনেদৰে ৰান্ধি খাব পাৰে। আপোনালোকে খাই চাব। আৰু মই ওপৰত গাৰ্নিচিঙৰ কাৰণে এনেই 2টা জলকীয়া দি দিছোঁ। আৰু ইমানখিনি আছিলে আজিৰ ভিডিঅ'টো। যদি ভাল পালে ভিডিঅ'টো চাই লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।